আচলতে মানুহবোৰ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে? কথাতে কথা এষাৰ আছে নহয়, মানুহৰ বিপদৰ বন্ধুহে বোলে আচল বন্ধু। মানুহৰ বেয়া সময়তহে আপোন মানুহবোৰ চিনি পোৱা যায়। সেইবোৰ কথা এনেই নকয়, এইবোৰ সকলো সঁচা কথা। হ'ব, মই বহুত শুনিলোঁ আৰু শুনিব নিবিচাৰোঁ। মোৰ ওচৰলৈ কিয় আহিছা সেইটো কোৱা। তোমাৰ মায়ে যে এইবোৰ কি উল্টা পুল্টা কথা কৈ আছে, মোৰ বিষয়ে ইমান বেয়া বেয়া কথা উলিয়াইছে, তুমি সেইবোৰ শুনিছানে নাই? গম পাইছানে নাই? কিয় তুমি এষাৰো কোৱা নাই কিয়? মোৰ মায়ে তোমাক কি কৈছে? যি সঁচা কথা সেয়াই কৈছে। তাৰ বাহিৰে যদি কিবা কৈছে তেনেহ'লে মোক কোৱা। ডাঙৰ বাবা, তই আহিলেই। সৰু বাবাক লগ পালিনে নাই? সি ভালে আছেনে বাৰু? সি মোৰ কথা সুধিছেনে নাই? আৰু মই যে বনাই দিছিলোঁ পায়সখিনি খালেনে নাই? বহুত দিনৰ মূৰত মই বনোৱা পায়স খাবলৈ পাই সি চাগে বহুত ভাল পাইছে ন? আছে মা, ভাইটি ভালে আছে। সি তোমাক চাবলৈ একেবাৰে অস্থিৰ হৈ আছে। তোমাৰ হাতেৰে বনোৱা পায়সখিনি খাবলৈ পাই সি যে কিমান ফূৰ্তি পাইছে, একেবাৰে ৰুকি মাছি খাইছে। মোৰ দেখোন তোৰ কথাবোৰ অলপ বেলেগ বেলেগ লাগিছে। তই এনেকৈ কিয় কথা কৈছ? আকৌ মনটো মাৰি আহিছ যে, কি হ'ল মানে তোৰ? মা, তুমিও সলনি হোৱা নাই, ময়ো সলনি হোৱা নাই, কিন্তু আমাৰ ভাইটি এতিয়া আগৰ